আপোনালোক সকলোকে গ্ৰামাৰ একাডেমিলৈ আমি স্বাগতম জনাইছোঁ। আমি আজিৰ বিষয়বস্তু লৈ আহিছোঁ কনজুগেটৰ ফৰ্মুলা। পৃথিৱীত যিমান ছাবজেক্ট আছে সবকেইটা ছাবজেক্টক মানে কোন ছাবজেক্ট বুলি কয়, কোনটো ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ, আমি এইখিনিৰ বিষয়ে এটা সবিশেষ ধাৰণা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আজিৰ ক্লাছত চেষ্টা কৰিম। এতিয়া মোৰ পিছত চাওক, বোৰ্ডত এখন টেবুল আমি বনাই ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ্থে। এই লাইনটোত আপোনালোকে দেখা পাইছে পাৰ্চন মুঠ তিনি প্ৰকাৰ: ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, লিষ্ট দিয়া আছে। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। বচন দুই প্ৰকাৰ, এটা হ'ল ছিংগুলাৰ নাম্বাৰ, আনটো হ'ল প্লুৰেল নাম্বাৰ, অৰ্থাৎ এক বচন আৰু বহু বচন। এক বচন আৰু বহু বচন কি এইটো আপোনালোকে নিশ্চয় গম পায়, অৰ্থাৎ একক এক বচন বুলি কয় আৰু এটাতকৈ বেছি হ'লে সেইটোকে বহু বচন বুলি ক'ব। এতিয়া চাওক লিষ্টটো, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, অৰ্থাৎ এইকেইটা ছিংগুলাৰ লাইনত আছে, এইকেইটা প্লুৰেল লাইনত আছে, অৰ্থাৎ এইকেইটা ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে আই মানে মই, ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰত আছে বুই, ছেকেণ্ড পাৰ্চন ছিংগুলাৰত আছে ইউ, ছেকেণ্ড পাৰ্চন প্লুৰেলত আছে ইউ। এতিয়া এই দুটা লৈ এবাৰ লক্ষ্য কৰক, দুইটা এটাই শব্দ, কিন্তু দুইটাৰ যদিও দেখাত কোনো পাৰ্থক্য দেখা নাযায়, তথাপি দুইটাৰ মাজত অৰ্থৰ দিশৰ পৰা এটা পৰিৱৰ্তন আছে, এটা ডিফাৰেণ্টি আছে। সেয়া হ'ল ইউ মানে তুমি বা আপুনি, আৰু এই ইউ মানে তোমালোক বা আপোনালোক। যিহেতু সংখ্যাটো প্লুৰেল, সেইকাৰণে মাত্ৰ সংখ্যাৰ পৰিৱৰ্তন, বাকী একোৱে পৰিৱৰ্তন নাই। লাষ্টত পাব থাৰ্ড পাৰ্চন, ছিংগুলাৰ নাম্বাৰত আছে হি, শ্বি, ইট, আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত আছে দে। এতিয়া আমি এইখিনি সহজ টেবুলটো চবেই জানো, কিন্তু বাকী ইয়াত আমি পালোঁ প্ৰনাউন মাত্ৰ 7টা, 7। বাকী যিমান ছাবজেক্ট আমি পৃথিৱীত পাম, বহুত ছাবজেক্ট আছে, অগণন ছাবজেক্ট আছে। ছাবজেক্ট বুলি ক'লে যিকোনো নাউনে একোটা ছাবজেক্ট হিচাপে ব্যৱহৃত হ'ব পাৰে। এতিয়া সেই ছাবজেক্টবোৰ কোন নাম্বাৰ, কোন পাৰ্চনৰ ভিতৰত পৰিব, আমি তাৰ এটা সবিশেষ ধাৰণা আপোনালোকক দিম। ইয়াত 3টা শব্দ আপোনালোকে মনত ৰাখিব, বেছি নহয়, মাত্ৰ 3টা শব্দ। আমি তলত আপোনালোকৰ সুবিধাৰ্থে বুজাই আছোঁ। আই, উই আৰু ইউ, এই 3টা শব্দ আপোনালোকে মনত ৰাখিব। আই, উই, ইউ, এই 3টাৰ বাদে পৃথিৱীত যিমান ছাবজেক্ট আছে চবকেইটাই থাৰ্ড পাৰ্চন। মনত ৰাখিব যে আই, উই, ইউ, এই 3টাৰ বাদে যিমান ছাবজেক্ট আছে চবকেইটাই থাৰ্ড পাৰ্চন। এতিয়া সেই ছাবজেক্টটো যদি এটা বস্তু বা এজন ব্যক্তিক ইংগিত কৰিছে বা বুজাইছে, তেন্তে সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব। আৰু যদি এজনতকৈ বেছি বা এটাতকৈ বেছি বস্তু বুজাইছে, তেন্তে থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰৰ ভিতৰত পৰিব। উদাহৰণস্বৰূপে আমি যদি ধৰোঁ যে কাউ, COW, কাউ মানে কি? গাই গৰু। এতিয়া কাউ বুলি কোৱাৰ লগে লগে আই, উই, ইউ, এই 3টাতো নহয়, মানে থাৰ্ড পাৰ্চন হ'ব। এতিয়া কাউ বুলি কোৱাৰ লগে লগে এটা গাই গৰুক বুজাইছে, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। যদি আমি কওঁ যে বয়েছ, BUYS, বয়েছ, এতিয়া বয় মানে কি? ল'ৰা। বয়েছ মানে কি? ল'ৰা, হত বা ল'ৰাবোৰ, মানে মোৰ দেন ওৱান বয়, এজনতকৈ বেছি ল'ৰা আছে, গতিকে এইটো হ'ব থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। যদি আমি আৰু উদাহৰণ লওঁ, ৰাম যদি কওঁ যে এজন মানুহৰ নাম আমি ইয়াত ল'লোঁ, ৰাম মানে কি? এজন মানুহৰ নাম। মানুহৰ নাম কেইজন? এজন, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। অৰ্থাৎ আমি ইয়াত মুখস্থ কৰিবলগীয়া বা মনত কৰিবলগীয়া এটা বিষয়বস্তু, সেইটো হ'ল এই 3টা শব্দ। 3টা শব্দৰ বাদে যিমান ছাবজেক্ট আছে চবকেইটাই থাৰ্ড পাৰ্চন। যদি সংখ্যাটো এটা হয় তেন্তে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, যদি সংখ্যাটো বেছি হয় তেন্তে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। আশা কৰিছোঁ আজিৰ ক্লাছটো আপোনালোক সকলোৰে বুজত আহিছে। গতিকে এনেহেন ক্লাছ পোৱাৰ কাৰণে আপোনালোকে আমাৰ লগত ষ্টে টিউন কৰি ৰাখক, আৰু লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।